লিভাৰৰ শত্ৰু কেৱল সুৰাই নেকি? আপোনাৰ প্ৰিয় খাদ্যই নীৰৱে নষ্ট কৰিছে নেকি লিভাৰ? ফেটি লিভাৰৰ আঁৰত আছে নেকি আপোনাৰ দৈনন্দিন খাদ্যাভ্যাস? সুস্থ বুলি ভবা খাদ্যই বঢ়াইছে নেকি ফেটি লিভাৰৰ আশংকা? ডায়েবেটিছ বা বৃক্কজনিত ৰোগক লৈ চিকিৎসকসকল এতিয়া যিমানেই চিন্তিত সিমানেই মূৰ কামোৰণি হৈ উঠিছে ফেটি লিভাৰৰ সমস্যা। এটা সময়ত ধাৰণা আছিল যে সুৰাপান আৰু ধূম্ৰপানে যকৃত বা লিভাৰৰ ক্ষতি কৰে, কিন্তু শেহতীয়াকৈ নন এলকহলিক খাদ্যও ফেটি লিভাৰ সমস্যাৰ অন্যতম কাৰণ হৈ উঠিছে। ফেটি লিভাৰক নিঃশব্দ ঘাতক বা চাইলেণ্ট কিলাৰ বুলি কোৱা হয়, কিয়নো প্ৰাথমিক অৱস্থাত লিভাৰৰ সমস্যাসমূহ ধৰা নপৰে। ফেটি লিভাৰৰ সমস্যাত সতৰ্ক নহলে পৰৱৰ্তী সময়ত লিভাৰ চিৰচিছ আৰু আনকি কৰ্কটৰ দৰে মাৰাত্মক ৰোগ পৰ্যন্ত হ'ব পাৰে। এনে ক্ষেত্ৰত ফেটি লিভাৰ নহবলৈ নন এলকহলিক খাদ্যৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত। উল্লেখ কৰা হ'ল কোনবোৰ নন এলকহলিক খাদ্য যকৃত বা লিভাৰৰ বাবে ক্ষতিকাৰক। চেনিযুক্ত পানীয়। বজাৰত এতিয়া উভৈনদী হৈ পৰিছে সোৱাদৰ উপযোগী কাৰ্বনযুক্ত খাদ্য। এনে খাদ্যত ফ্ৰুক্টোজ, কৃত্ৰিম সোৱাদ আৰু গোন্ধ মিহলি কৰা হয়। এনে পানীয় সৰুৰ পৰাই বৃদ্ধলৈকে সকলোৰে প্ৰিয়। পিছে শৰ্কৰা আৰু ফ্ৰুক্টোজযুক্ত এই পানীয় লিভাৰৰ বাবে ক্ষতিকাৰক। এনে ক্ষেত্ৰত বজাৰত পোৱা এই পানীয়ৰ সলনি লচ্চি বা নেমু পানী খোৱা কৰক। প্ৰক্ৰিয়াজাত খাদ্য। আজিকালি পিজ্জা বা বাৰ্গাৰ আদিৰ দৰে জাংক ফুড য'তে ত'তে পোৱা যায়, কিন্তু এই খাদ্য লিভাৰৰ বাবে ক্ষতিকাৰক। এনে খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। পেইনকিলাৰ বহুতে মূৰৰ বিশেষ হওক বা আন কোনো বিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ পেইনকিলাৰ খায়। এনে অভ্যাস বিপজ্জনক। সঘনাই পেইনকিলাৰ খোৱাৰ অভ্যাসে লিভাৰটোক সমস্যাত পেলায়। গতিকে চিকিৎসকৰ পৰামৰ্শ অবিহনে পেইনকিলাৰ জাতীয় দৰৱ নাখাব।